দাঁড়িয়া বলি চাচোন যা হয়তো কিহত পোহৰৰ জিলিকনিও একদম জুই জ্বলা ৰকম। ওই ভৰজামাই মোৰ মতে এইটো বনজুইহে হয় গম পাও নাই। আমি চোনালা বাগত সেইফালৰ পৰাই আহিলো একোতো নেদেখিলো। তাকেহে কি জানো পাই বলচোন বল চাই আহোঁগে। ধেত তেৰিকা কি বস্তু হ'ব পাৰে বাৰু কিবা মায়াবী বস্তু নেকি আকৌ? ঐ দদ মোৰ যে তেনেকুৱা নিচিনাই লাগিছে পাই। কিবা মায়াবী বস্তুৱে ভূত চুত হয় নেকি বাৰু? ইফালেও একেবাৰে নদী কাষত। একো নহয় পটককে চাই আহোঁগে কাৰোবাৰ ঘৰ চৰ জুইও লাগিব পাৰে। বল 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 বল। উৰে মোৰ জ্বলি থকা একদম বুকুখনত কিমান যে চেঁচা চেঁচা শান্তি এটা পাইছো তাকেহে আমাৰ লাইফৰ একেবাৰে ফুল মজা এনজয়মেণ্ট মুভমেণ্ট। ইংলিছ ক'ব নাজানো যদিও কৈ দিছো। আমাক ৰকেটত বান্ধি ওপৰলৈ উৰুৱাই ফুটাবলৈ বিচাৰ পাইছ মজা। এতিয়া তহঁতি কষ্টকে বনোৱা তহঁতক ঘৰেই জ্বলাই দিলো। সিহঁতক কষ্টকে বনোৱা ঘৰ খতম হৈ গ'ল। বেচাৰকেইটাই আশা দেখাকে কষ্টকে বনাইছিলে আমি জ্বলাই চেচ কৰি দিলো। বল বল এতিয়া যাওঁ গৈ থাকো। একেবাৰে ফুল মজাটো লৈ যাওঁ আকৌ একদম জ্বলি মেলি এদাই হৈ চাই হোৱালৈকে। এতিয়ানো আকৌ ক'ত ভৱেনহঁতি ঘূৰি আহিবগে। একেবাৰে কাইলৈ ৰাতিপুৱাকে আহিব। আহি দেখিবহি গোটেই দেখোন ট্ৰি হাউচ জ্বলি চাই হৈ আছে। চায়ে যাওঁ তেতিয়াহ'লে টোপনিও ধৰিব ভালকে। গেলা গৰমত হাবি টেহ কৰি বৰ মজা লাগে দেই সঁচাকে। একদম ৰিপ 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 ঠাণ্ডা ঠাণ্ডা কুল কুল বতাহ মাৰি থাকে। বহাগতে লাগে আম জেঠত পকিলে খাম। মাই গড এইবোৰ হাবিত কি জ্বলিছে ভূত নে চৈতান? কেনেবাকে ভূতে কিবা জ্বলাইছে নেকি নে বন জুই? বাপৰে বাপ কি বস্তু বৰ ডাঙৰ ডাঙৰকে জ্বলিছে। ভূত চৈতান নহয়। তলত দেখোন দুটা মানুহ ৰৈ আছে একদম হাঁহি হাঁহি চাই আছে। ইহঁতিয়ে জ্বলাইছে মানে এইটো। ধেত তেৰিকা শনিকেইটাই কি জ্বলাইছে কি জ্বলাইছ তহঁতি কি জ্বলাইছ এইবোৰ? হাবিত যে জুই জ্বলাইছ তহঁতি গোটেই হাবিখন জ্বলি যাব নহয়। তহঁতি মূৰ্খ নেকি? তহঁতৰ মাথাত একো নাই নেকি? নুমুৱা সোনকালে নুমুৱা। এইটো কোনোবা এটা আহিছে হালা কৰি পলা 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 ধৰা খাই মৰিব লাগিব নহলে এতিয়া। এইটো বিপিন হয় বিপিন। পলা পলা পলা। বিপিনে যদি কেনেবাকে আমাক দেখে ভৱেনহঁতক লগাই দিলে হ'লে আৰু মাধ মাৰ দি মাৰিব আমাক। মাই গড বাপৰে বাপ 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 এইটো দেখোন কাৰোবাৰ ঘৰ আছিলে। ঘৰটোকে জ্বলাই দিলে শনিপাতকেইটাই দেখিছনে? ক'ত পলাইছ তহঁতি? ক'ত পলাইছ ঘূৰি আহিছনে? ঘূৰি আহ ক'ত পলাইছ ঘৰ জ্বলাই? তহঁতি যেনেকে জ্বলাইছিলি তেনেকে নুমুৱাই থৈ যাহি নহলে কিন্তু কথা বেয়া হব। ঘূৰি আহ কৈছো তহঁতক। এইকেইটাক খেদিও যাব নোৱাৰা নহয় এতিয়া ডেকা লোৱা। এইকেইটাই ধৰি লৈ মুখহে উল্টাই মাৰিব। নাই কাৰোবাক মাতি অনাগে ভাল হব। কাক মাতোংগে বাৰু এতিয়া? ৰাতি 10টা মানো বাজিলে। যাওঁ কাৰোবাক মাতি আনোগে। কাৰোবাক উঠুৱাই হলেও মাতি আনিবই লাগিব। নহলে আকৌ গোটেই হাবিখন জ্বলি যাব নহয়। নুমুৱাবই লাগিব জুই কুৰা। দাঁড়িয়া এইডোখৰত ভৱেনহেঁতি বনোৱা ট্ৰি হাউচটোহে আছিলে যোনডোখৰত জুই ওলাইছে। ভৰজা আমাৰ এইডোখৰত ভৱেনহঁতি বনোৱা ট্ৰি হাউচটো আছিলে আকৌ। কেনেবাকে কোনোবাই ভৱেন হাতৰ ট্ৰি হাউচটোতে জুই জ্বলাই দিয়া নাইতো। ধেত তেৰিকা ট্ৰি হাউচটোত উঠিমহি বুলি ভাবিছিলোহে কাইলে জ্বলাই দিলে নে কোনোবাই? এইটো দেখিছনে কেনেকে দৈ আহি আছে? ইয়ে জ্বলালে। কোন এইটো কোন? কোন হয় চালা? ধৰ ভৰজা মই ঠিকছে দিম। ভদ দাঁড়িয়া ভালে হল তহঁতক লগ পালো ভালে হল। কথা কবলৈ আহিছ? বিপিন তই বৰ শনি মানুহ দেই। মোকে দম দিছ যে কি হল তোৰ ভদ? গছৰ ওপৰত বনোৱা ঘৰটোক কেলে জ্বলালি? তই কেলে জ্বলালি? মৰিয়াই মাৰিম এতিয়া তোক। ভৰজা আমাৰ ইয়াক পিছফালৰ পৰা ধৰিছো মই ইয়াক ঠিকছে দুচাটমান দিব লাগিব। তহঁতি বলিয়া হল নেকি? মই ঘৰটোত পানী ঢালিবলৈ ঘৰটো ৰুই নুমুৱাবলৈ মানুহে বিচাৰি আহিছো। তেনেকুৱা কথা নকবি। তই ইমান ৰাতি হাবিত কি কৈ আছিলি তই যদি ঘৰ জ্বলোৱা নাই? ধেত তেৰিকা ঠাণ্ডা ঠাণ্ডা বতাহ লৈ মই হাবিত হাগিবলৈ আহিছিলো। হাগি থাকোতে দেখিছো দুটা লৰাই ঘৰটো জ্বলাই আছে। দুটা লৰাই কোন আছিলে সেইকেইটা? এটাক চিনি পালো আমাৰ গাঁৱৰ নগেনৰ পুতেক। আৰু এটাকে চিনি নাপালো বগাকে কিবা। মাক কচম বিদ্যাপদ মই জ্বলোৱা নাই বে ঘৰটো। মোক সন্দেহ নকৰিবি দেই এনেই মিছাতে। মই ঘৰটো নুমুৱাবলৈ পানী ঢালিবলৈ মানুহে বিচাৰি আহিছিলো। বিপিন হয় নেকি তেতিয়াহলে? বল সোনকালে ঘৰটো নুমুৱাওঁগে। পতা জ্বলি নহলে এদাই হবগে এতিয়া। শনিশ্চবে মানে কিবা এটা বনোৱাও দেখিব নোৱাৰে কেনেকে জ্বলাই পেলালে সেই ঘৰটো দেখিছ? ভৰজা আমাৰ এইটো নুমুৱায়ো কাম নাই আধা আধি জ্বলিয়ে থাকিলে দেখোন গোটেইটো। হলেও আকৌ এনেকে চাই থাকিব নোৱাৰো নহয়। ল'ৰাকেইটাই ইমান আশা দেখাকে ইমান কষ্টকে বনাইছিলে। বল যেনে তেনে নদীৰ পৰা পানী চানী তুলি পেলাই নুমুৱাও।
ঐ আহা পটাপট হা বৰ বেয়াকে জ্বলাই পেলালে আৰু ইমান ধুনীয়াকে বনাইছিলে ভৱেন দাহঁতে। ঐ বলিয়া হৈ জল্দি বৰ ভাগৰ লাগিলে ধেত তেৰিকা নাই ভৱেন বচাব নোৱাৰিলো ঐ তহঁতৰ সপোনৰ ঘৰটো জ্বলি ছাই হৈ গ'ল গোটেইটো নুমুৱাবলেতো বহুত চেষ্টা কৰিলো কিন্তু নুনুমালে কি কৰিবি ভদ ঐ দৌদ ব'ল যাওঁ সোনকালে খবৰটো ভৱেন দাহঁতক দিওঁগে সেইকেইটাক বিচাৰি যাব লাগে নহয় নগেনৰ পুতেকহঁতক। বল ঘৰ জ্বলাই সিহঁতৰ পকৰে লাখুটি ভৰাই মুখেদি উলিয়াম ল'ৰাকেইটাই ইমান আশা দেখাকে বনাইছিলে সি বৰ বেয়া লাগিছে মোৰ কি কৰিবি উপায় নাই মানুহে কিবা এটা কৰা দেখিব নোৱাৰে চবে বিপিন তই একদম খাটাং দেখিলিতো সেইটো নগেনৰ পিতেকে আছিলে এটা একদম 100% খাটাং কৈছো মই একদম বাওঁ হাতে লিখি দিব পাৰিম সেইটো নগেনৰ পুতেকে আছিলে সিহঁতক আজি চৰেগা নাহি টোপনিটো আহিলেগে আৰু দেই যিহে গেলা গৰম পৰিছে গছৰ তলত বহিও শান্তি নেপাওঁ ফেনৰ তলত বহিও শান্তি নেপাওঁ ঐ ৰঙাই তোৰ আকৌ আজি কি হ'ল 11টা বাজিছেহে আজি ইমান সোনকালে শুলি যে আজি চিনেমা চাবলৈও নগলি ভৱেন দা শুবলৈ চেষ্টা কৰি আছো টোপনি দেখোন অহাই নাই কাইলৈ ৰাতিপুৱা সোনকালে উঠি ট্ৰি হাউচলৈ যাব লাগিব নহয়। তাৰ কথা শুন ৰাতিপুৱা সোনকালে উঠি গৈনো তাত কি কৰিবিগে অকমান দেৰিকে যাম খাই বৈ মজাকে বহি তাত আড্ডা মাৰিমগে ভূতৰ চিনেমাখন চাই কি মজা লাগিলে তই নেচালিগে মোৰ ভয় লাগে দেই আপুনিহে জানে আৰু কেনেকেনো চাই থাকে ৰাতিখন ভূতৰ চিনেমা মই হলে নোৱাৰো দেই তই নিজৰ জেগালৈ যাও ময়ো শুওঁ ভৱেন ঐ ওলাই আছো নোলাই বৰ ডাঙৰ ঘটনা হ'ল হে ডাঙৰ ঘটনা ৰঙাই এইটো আমাৰ ভদকাইটি নহয়নে হয় ভদকাই নিচিনাই লাগিছে মাতটো বলকচোন বলক কিনো ডাঙৰ ঘটনা হ'ল ভদকাই কি হ'ল ন ভিতৰ পৰা সুধি নাথাক আছোন ওলাই ভৱেন আমাৰ সপোনৰ টি হাউচটো আৰু নাই জ্বলাই দিলে শনিৰাম দুটাই ভদকাই কি কৈছে এইবোৰ ভৱেন ভাইটি আমি গোটেইকেইটাই নদীৰ পৰা পানী উঠাই যেনে তেনে অকমান নুমুৱালো কিন্তু নাই গোটেই ঘৰটোৱে জ্বলি এদাই হৈ গ'ল কোনে কৰিলে পিছে এই কামটো ভদকাই কোনে কৰিলে গম পালে নাই ভৱেন ভাইটি মই একদম নিজ চকুৰে দেখিছো নগেনৰ পুতেকটো আৰু এটা কোনোবা আছিলে দুইটাই জ্বলালে তোমালোকৰ ট্ৰি হাউচটো নগেনৰ পুতেকেতো শনিটো সিহঁতি এবাৰ আমাৰ গাঁৱত চুৰ কৰোতে কেলে সিহঁতক ৰকেটত বান্ধি উৰুৱাই পঠিয়াইছিলো নহয় সেইকেইটা নেকি সেইকাৰণে আমাক বদলা লবলৈ আহিছে সিহঁতি আহক নগেনৰ পিতেকেতো শনিৰামটো ইয়াৰ ছালখনত খজতি ধৰি আছে ছালখনকে চেলাই পেলাওঁগে ইয়াৰ আহক ভৱেন গৰমে কৰা কাম নহয় এইবোৰ কেলে আকৌ ভদকাই এতিয়াই যাওঁ বলক আকৌ সিহঁতক গৰু পিতন ধুলাইটো দি দিওঁগে সিহঁতি ইমান ডাঙৰ কাম এটা কৰিছে সিহঁতক কি এনেই এৰি দিম নে শনিকেইটাই এতিয়া জ্বলাই থৈ গৈছে ঘৰটো জ্বলাই থৈ জানো সিহঁতি ডাইৰেক্ট ঘৰলৈ যাব সিহঁতি ক'ৰবাত লুকাই মেলি থাকিবগে তাতে বিপিনে অকমান হালাও লগালে সিহঁতক মই দেখিলো এনেকে বুলি চিঞৰিলো খেদিও গলো অকমান দূৰ কিন্তু নৰখিলে মোৰো ভয় লাগিলে দুইটা ডেকা পাহুৱাল ল'ৰা মোকে ধৰি লৈ নিপিটিবনে সিহঁতি এতিয়া গ'লে সিহঁতি ক'ৰবাত পলাই দিব গম পাইছ নাই হাবিয়ে চাবিয়ে সোমালেগে সিহঁতক বিচাৰিও নেপাম ৰাতিখন কাইলৈ দিনত যাম ৰাতিপুৱাই যাম সিহঁতি ক'ত পলাব য'তে পলাই তাতে খেদি পিটন দিমগে ভদকাই আপুনি ঠিকেই কৈছে ৰাতিপুৱাই যাম সিহঁতক শোৱা বিচনাতে ধৰি লৈ খুব গৰু পিটন দিমগে নে কি কৰ ৰঙাই ধেত তেৰিকাই বিপিন দাটোনো কেনেকে ওলালেগে তাতো একদম জান খাই দিব দেই এইটোৱে বিপিনটোৱে যদি আমাক কেনেবাকে চিনি পালে ভৱেনহঁতকতো কবগে ভৱেনহঁত আহিবই এতিয়া যদি নাহে তেতিয়া গম পাম আৰু সি চিনি নেপালে বুলি আমাক তেতিয়া আমি বাচি যাম হলেও মোৰ মতে চিনি নেপালে যেন পাইছো আমাক পিছফালৰ পৰাহে দেখিলে সি হলেও গেৰাণ্টি নাই দেখি পাবও পাৰে আহি যাবও পাৰে দলে বলে আমি পিছফালে লুকাই থাকো অহা গম পালে চিধা আবিফালে পলামই গম পাইছ নাই পলাব লাগিবতো নপলাই ইয়াত মাৰ খাই মৰিলেহে হ'ব আৰু 2 মাহ মান যে ঘৰলৈ নাহোঁগে আৰু মাহীহঁতৰ ঘৰতে থাকিমগে কি যে নলগা জেঙত লাগি ললো আকৌ মাৰ খাব লাগিব যেন পাইছো আহিছে নেকি চাগে যাচোন যা পদূলি ফালে হে প্ৰভু ঈশ্বৰ আল্লাহ দৈৱকী নন্দন বচাবা দেই বচাবা মাৰ খোৱাৰ পৰা বচাবা আজি হে প্ৰভু আমাক আৰু বিপিন হাবিত সাগুৰাটোৱে দেখি নেপালে যেন তাৰ বাবে কৃপা কৰিবা নাই একো ঘামে নাই মই একদম পদূলিৰ পৰা চাই থৈ আহিলোগে
বহুত দূৰলৈকে দেখোন দেখা নাই কাকো আৰু আমি ঘৰ জ্বলোৱা বিপিনে দেখাটো 1-1.5 ঘণ্টা হৈ গ'ল এতিয়ালৈকেতো আহিলেহেঁতেন গম পোৱা হ'লে ঐ মানে আমি ছেফ বাচি গ'লো বিপিনেনো আমাক দেখি পাবনে আমি মামুলি সাংঘাতিক কমটি চোৰ নহয়তো আমাক ক'ত দেখি পাব আহা দেউতাই দৰ্জা খুলিয়ে থৈছে শুই থাকোংগে বিন্দাছ আজিহে অকমান বুকুত জ্বলি থকা জুইটো নুমাইছেও আমি বাদলা ললো যে আমাৰ দুশ্মনৰ বল এতিয়া ধুনীয়াকে টোপনি ধৰিব ঐ আজি কোনে বচাব তহঁতক আমাৰ হাতৰ পৰা একদম 4টা বজাতে ওলাইছো তহঁতক হোৱা ধাৰি পাতিতে মৰিয়ামগে ইমান কষ্টকে বনোৱা ট্ৰি হাউচটো জ্বলাই পেলাইছে এইকেইটাকতো মাৰিয়ে পেলাবলৈ মন গৈছে ভবেন্দা মোৰ মাৰি নেপেলাও সিহঁতক মৰিয়াই একদম থানাত থৈ আহিমগে লোকৰ ঘৰ জ্বলোৱা কমেও 2 বছৰমান জেল খাব ইহঁতি ভদকাই আমি আহি গলো আহক ঐ ৰ গৈছো উঠনিৰ পৰা ৰেডি হৈয়ে আছো 3:30টাতে উঠি পুৰা হাতলক ভৰিলক চব খুলি লৈছো পুৰা ঘোঁচাগুৰ দিবগে লাগিব নহয় সেইকেইটাক ভদজামাই মইতো ৰাউণ্ড কিকে ঘূৰাম অনলি ৰাউণ্ড কিক চাবি আকৌ ৰাউণ্ড কিক মাৰোতেতো জাং ফাটি দুফাল নহলে হ'ল ৰাউণ্ড কিক মৰা দেখা নাই মোক চাবি নেকি চাওঁ বুলি কওঁ তোৰ মাথাত কেনেকে ঘূৰাই দিম ৰাউণ্ড কিক পাগল হলি নেকি অকমান ৰাউণ্ড কিক মাথাত ঘূৰাবলে তাত ঘূৰাবিগে বল ৰাউণ্ড কিক ঘূৰাও চাইড কিক ঘূৰাও বেক কিক ঘূৰাও কিক ঘূৰাও দিনটোলে বুলি হ'ল আৰু আৰম্ভ এই ৰ'দডালৰ হেৰিকা ইমান ৰ'দ ওলাইছে ৰাতিপুৱা 4:30মান বাজিছেহে একদম খাওঁ কৰি আছে ৰ'দটোৱে উঠ ল'ৰাকেইটা উঠ গৰু চৌ বান্ধিবগে লাগে মৰ দেৰিলৈকে শুই থাকিব নালাগে উঠ কেটকুটে নকয় দেখোন এইকেইটাই তহঁতক যে চিঞৰি আছো উঠিবলৈ কৈ আছো শুনি নাই পোৱা নেকি দেখিছনে এইকেইটা ৰাতি ক'ৰবাত চুৰ কৰিলিগে নেকি তহঁতি ইমান দেৰিলৈকে শুই আছ যে আনকালেচোন সোনকালে উঠ উঠ কাণ হাৰেই নাই অলপো পানী ঢালি দিমগে এতিয়া ভাই চাহাব ৰাতিপুৱাই আজিকালি ঢেৰ মানুহ ওলাই দেই মৰ্ণিং ৱাকত ময়ো গৈ আহোংগে নেকি এইকেইটাৰ লগত একপাক মৰ্ণিং ৱাকত বা এইকেইটা দেখোন মোৰ ঘৰত সোমাইছে ৰাতিপুৱা আকৌ কি সকামত আহিলে থেত ৰাতিপুৱাই আহিলে ইমানকেইটা মানুহ এতিয়া চাহ পানী বনাই খুৱাব লাগিব নহয় সিহঁতক আপোনাৰ ল'ৰাটো ক'ত আছে ধেত ৰাতিপুৱাই কথা বতৰা নাই মোৰ ল'ৰাটোক আকৌ কেলে লাগে তহঁতক নগেন তোৰ ল'ৰাটোৱে যিটো কাণ্ড কৰিলে নহয় তাক মৰিয়াই মাৰিম এতিয়া কি হয় মিছা কথা ক'বলৈ আহিছ মোৰ ল'ৰাটো তেনেকুৱা নহয় কি কাম কৰিলেগে ইমান মৰিয়াই মাৰিবলগীয়াকে মোৰ ল'ৰাটো তেনেকুৱা নহয় যা তহঁতি ইয়াৰ পৰা কি কথা ক'বলৈ আহিছ নগেন তই নিজ চকুৰে দেখিছ তোৰ ল'ৰাটোৱে ঘৰ জ্বলাইছে মাই গড মই কতে মৰো বিপিন তই এইবোৰ কি কথা কৈছ মোৰ ল'ৰাটোৱে ঘৰ জ্বলাইছে সি জুই জ্বলাবকে নাজানে চৌকাত কথা নকবি বেছি লটৰ নিজ চকুৰে দেখিছো তই এবাৰ আমাৰ বাৰীত হাগিলি বুলিয়ে তোক গালি দিলো বুলিয়ে মাৰিলো বুলিয়ে তই বাৰু মোৰ ল'ৰাটোক তেনেকে ফচাব লাগে নে পুতাকো উকতি নাথাকিবি চৰ মাৰি দিম খুব হাগিব লগাতহে তোৰ বাৰীত হাগিছিলো এদিন তেনেকৈ কৈ নাথাকিবি লাজ লাগে নহয় মোৰ যা তহঁতৰ ঘৰ কাৰো জ্বলোৱা নাই দেই আমাৰ ল'ৰাটোৱে মোৰ ল'ৰাটোক এদিন তহঁতি বদনাম দিব নালাগে যা ভাগ তহঁতি ভিতৰলৈ সোমাই যা সিহঁতক গৰু ধুলাই দেগে মই ইয়াক ধৰি আছো যা ময়ো ইয়াক ধৰাত সহায় কৰি দিছো এইটো নগেনটোক ধৰাত সহায় কৰি দিছো যা তহঁতি মাৰগে সিহঁতক মোৰ ল'ৰাকেইটাক নামাৰিবিগৈ মোৰ ল'ৰাটোক নামাৰিবিগৈ এইকেইটা ভিতৰলৈ দাওদাইকে সোমাই আহিছে কি কৰ এতিয়া তোৰ বাপেৰেও এইটো কেনেকুৱা ঘৰ বনালে অকল আগফালেহে দৰ্জা আছে পিছফালে দৰ্জা যা নাই পিছফালে দৰ্জা থকা হলেও আমি ওলাই পলাব পাৰিলোহেঁতেন কথা এইকেইটা পালেহি মৰিলো এনেও মৰিবি তহঁতি নকৰা কামবোৰ কৰি থাকিবি ইমান কষ্টকে বনোৱা ঘৰটো কেলে জ্বলাইছিলিগে তহঁতি ভবেন্দা ভুল হৈ গ'ল এবাৰলে মাফ কৰি দে না ভবেন্দা ভুল হৈ গ'ল তহঁতৰ নিচিনাবোৰক মাফ কৰি দিব লাগে ইমান ডাঙৰ ভুল কৰিছ